নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনামিকাই মোৰ ইউটিউব চেনেল যেন হেণ্ডচাম বা লাইফষ্টাইলৰ নতুন এটি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। অতিপাত গৰম দিয়াৰ বাবে দুদিনমানৰ পৰা আমাৰ জেন বেটাৰ গাত পূৰা গুটি গুটি ওলাই গৈছিলে আৰু সেইকাৰণে মহানিম তিতাৰ পাত ছিঙি আনি ভালদৰে ধুই মেলি কেইটামান পাত গৰম পানীত বইল কৰি লৈছোঁ আৰু কেইটামান কেঁচাকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈ তাৰ গোটেই গাটোতে লগাই 5 মিনিটমান ৰাখি মহানিম তিতা পাত দিয়া গৰম পানীখিনিৰে তাৰ গাটো ধুনীয়াকৈ ধুই দিছোঁ। তাৰপিছত আৰু লগতে তাৰ হঠাতে যোৱাকালি ৰাতিপুৱা চকু এটা বাওঁফালৰ চকুটো পূৰা ফুলি গৈছিলে আৰু সেইকাৰণে তাৰ বগা ফুল তিয়াই থৈ কটনেৰে ধুনীয়াকৈ তাৰ চকুকেইটা ঠাণ্ডা পানী লগাই দিওঁ। এই বগা ফুল তিয়াই পানীটো লগালে কিন্তু বহুতখিনি ভাল পায় আৰু এতিয়া ভাল পাইছে যেনিবা। আৰু এইখিনি হোৱাৰ কাৰণে আমাৰ জেনৰ নিচিনা ল'ৰা ছোৱালীৰ গাত ইমিউনিটি শক্তিটো বহুত কম থাকে যে, সেইকাৰণে সিহঁতক অতি সোনকালে ভাইৰাছবোৰে এটেক কৰে। আৰু এনেকুৱা হোৱাৰ কাৰণে মই আই ভগৱতীৰ নামত জেনৰ নাম লৈ টোপোলা এটা কৰি থৈছিলোঁ। সেইকাৰণে আজি আই ভগৱতীৰ নাম লৈ কৰি থোৱা পিঠাগুড়ি ভাগ আজি 3জনী গোপিনী মাতি এই কামভাগ ধুনীয়াকৈ সম্পন্ন কৰিলোঁ। মই আই ভগৱতীক বহুত বিশ্বাস কৰোঁ আৰু আমাৰ জেন বেটাক আই ভগৱতীয়ে বহুতখিনিয়ে সকাহ দিয়ে। মোৰ এই ভিডিঅ' চাই থকা জেনৰ নিচিনা ল'ৰা বা ছোৱালীজনৰ পিতৃ মাতৃসকলক আপোনালোকৰো ল'ৰা বা ছোৱালীজনীৰ এনেকুৱা অৱস্থা হয় নেকি জনাবচোন কমেণ্ট কৰি। আৰু এইখিনিতে মই এটা কথা কৈ দিওঁ, আমাৰ এইফালে আই ভগৱতীৰ পিঠাগুড়িত ঘিউ, মৌ, গুড়, চেনি, এৱা গাখীৰ দি পিঠাগুড়িৰ ভাগ আগবঢ়ায় আৰু লগতে পায়স আগবঢ়াই এই কামভাগ সম্পন্ন কৰে। আপোনালোকৰ ফালে তেনেকুৱা নীতি নিয়মেৰে এই কামভাগ কৰে প্লিজ জনাবচোন। আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আছে, বাই বাই।